নমস্কাৰ অসমবাসী ৰাইজলৈ ৰঙালী বিহু আজি হৈছে তৃতীয়টো দিন আজি তাঁতৰ বিহু বুলি পেলাই মই জানো আৰু এতিয়া তাঁতৰ বিহুনো কি কৰে সেইটোহে নাজানো আমাৰ ইফালে বাৰু হুঁচৰিয়ে গায় দুদিন ধৰি পেলাই মানুহৰ বিহুৰ পৰা আৰু আজি দুদিনেই গায় আৰু হুঁচৰি আৰু তৃতীয় দিনাখন মানে কমকৈ আহে আৰু তাৰপিছত কি বুলি কয় গৰু বিহু দিনাখন হুঁচৰি নাগায় কৈছিলে মই আপোনালোকক কালি গালে আজিও গাব আৰু ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ নতুন এটা দিনৰ সৈতে আৰু কি বুলি কয় ৰঙালী বিহু আকৌ নতুনকৈ আকৌ শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ তাৰপিছত ইয়াৰ পিছফালে চাগে ঠেলা চলা দেখিছে কালি দাদাহঁতে হুঁচৰি গাব গৈছিলে বস্তু বাহানি এতিয়া এনেকৈ আছে মানে আৰু মায়ে ভিতৰত ৰান্ধনি কামত লাগি আছে গতিকে এতিয়া এটা হুঁচৰি পাৰ্টি ধুনীয়াকৈ আহিছে মই ধুনীয়াকৈ আপোনালোকক অলপ ক্লিপ দিবলৈ চেষ্টা কৰিম অকণমিনিকা আৰু ধুনীয়াকৈ মানে কষ্ট কৰি পেলাই গাই ভাল লাগে দেখিবৰ কাৰণে আগতে আমিও গাইছিলোঁ একদম কুঞ্জলতা কপৌ ফুল ইমান ভাল লাগে নহয় জানো শুনিবৰ কাৰণে গায়ো ভাল লাগে পাৰ্টিটো মই দেখাম বাৰু আহি আছে আৰু পাৰ্টিটো দেখুৱাৰ পিছত সেৱা কৰি লওঁ মই তাৰপিছত লগ পাই আছোঁ আপোনালোকক এইখিনিলে অলপ আগুৱাই আহা অঁ এইফালে মায়ে ৰান্ধি আছে মাছ এয়া এটা বিকেট মাছ আছিলে আৰু এটা গাছকাপ মাছ আছিলে আজি ভিনদেউহঁতৰ পুখুৰী মাৰিছিলে তাৰ পৰা দিলে আৰু ইফালে মায়ে বনাবলৈ ওলাইছে থেকেৰাৰ লগত মানে বহাগৰ বিহুবিলাক থেকেৰা খাব লাগে বোলে থেকেৰা টেঙা ভাল পেটৰ কাৰণেও ভাল স্বাস্থ্যৰ কাৰণেও ভাল আৰু এইফালে থেকেৰা কাটি লৈছে আৰু এয়া মাছ ফ্ৰাই হৈ আছে আৰু ইফালে এইবিলাক মাছৰ কণী দেখিছেনে এয়া ৰান্ধনি কামত মা লাগি আছে আৰু আজি ধুনীয়াকৈ এখন জুতি লগাই দুপৰীয়া সময়ত আৰু এয়া যিহেতু গৰম গতিকে টেঙা তৰকাৰী খাব লাগে নেমু তৰকাৰী হওক লগা হ'লে আপোনাৰ বিলাহী হওক থেকেৰা হওক যোনে যি টেঙা খায় আৰু এয়া আমাৰ মাছৰ লগত ধুনীয়াকৈ মায়ে আঞ্জা বনালে হৈ গ'ল খাবলৈ আৰু এতিয়া মানে কি হ'ল দুপৰীয়াই হ'ল আৰু 12টা বাজিবলৈ হ'ল ৰাতিপুৱাটো চাহে খালোঁ গতিকে এতিয়া ৰাতিপুৱা ব্ৰেকফাষ্ট খোৱা নহ'ল গতিকে ব্ৰেকফাষ্ট আৰু লাঞ্চ এতিয়া ব্ৰাঞ্চেই হৈ যাব আমাৰ গতিকে এতিয়া ভাতকেইটা খাই লওঁ আৰু পাৰ্টিবিলাক আহি আছে লাহে লাহে গতিকে চাই থাকক ভিডিঅ'টো খাই গৈ পেলাই লগ পাই আছোঁ ভাত পানী খাই আহিলোঁ ধুনীয়াকৈ এতিয়া অলপ বহি লৈছোঁ আৰু তামোল এখন মুখত ভৰাই লৈছোঁ তামোলখন যেনিবা খাই হ'ল অকণমিনিকা খাইছোঁ মানে মই ইমান তামোল নাখাওঁৱে সাধাৰণতে কেতিয়াবা কাটচিটহে খাওঁ আৰু যদি এবাৰ খাই পাওঁ খাবলৈ মনে গৈ থাকে মানে আৰু সেইকাৰণে মানে ইমান নাখাওঁ মোৰ মায়ো নাখায় বাৰু সেইকাৰণে মানে গাঁৱত মানে চবে কয় মাক জীয়েক ধৰি লওক তামোল নাখায় দাঁতিতেকৈ চিকচিকীয়া বুলি পেলাই কয় তাৰপিছত এতিয়া মানে সেয়া ভাত পানী খাই বহিছোঁ অলপ সময় আৰু আমাৰ অসমীয়া মানুহে যিহেতু তামোলখন একে প্ৰিয় বুলি ক'ব লাগিব নহয় জানো বেলেগে খালেও ধৰি লওক কিন্তু আমাৰ অসমীয়া মানে যেনেকৈ জুতিটো লগাই খায় মানে সেইটো মানে মজাটোৱে বেলেগ লাগে দেখি নহয়নে মানে কোনোবা ওচৰত যদি খাই থাকে আপোনাৰ দেখিলেই খাওঁ লাগিব মানে এনেকুৱাকৈ খায় তামোলখন ইমান ধুনীয়াকৈ জুতি লগাই খায় এতিয়া পাৰ্টিবিলাক আহি আছে কিন্তু ডেক বজোৱা পাৰ্টি মানে গম পায়নে ঢোল তাল বা এনেকৈ থকা লৈ পেলাই অহা নাই সেইকাৰণে মানে যিমানখিনি পাৰোঁ দেখাম কাৰণ বেছি গান বজিলে কপিৰাইট লাগে আপোনালোকেও জানে সেইটো কথা গতিকে যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম সেয়া গান বজি আছে শুনিছে নহয় চাই থাকক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক যিয়ে নহওক খালি ভিডিঅ'টো আজি ধুনীয়াকৈ মই বনাবলৈ চেষ্টা কৰিছোঁ গতিকে মৰম দিয়ক বুলি আশা ৰাখিছোঁ চাই থাকক ডেক বজোৱা পাৰ্টিটোত নাহিলে বাৰু সিফালে ঘূৰি গৈছে এই টিকটাকবিলাকেইটা আহিছে দেখিছেনে কি ধুনীয়াকৈ বাঁহী তাল লৈ আহিছে ৰ'ব দেখাই আছোঁ দেই আজি মোক দেখাটো টকা লাগিছে নেকি মানে চুলি এনে নাবান্ধো ন আজি মানে বান্ধি আছোঁ এতিয়া ইমান গৰম দিছে চুলি এনে নাবান্ধাকৈ থাকিব নোৱাৰোঁ মেলি থাকিলে একদম মানে পিঠি চিঠি ঘামি যায় অৱস্থা নাইকিয়া হৈ যাওঁগৈ মানে সেইকাৰণে মানে নাবান্ধাকৈ থাকিবও নোৱাৰোঁ আৰু সেইকাৰণে বান্ধি লৈছোঁ আজি গতিকে মই মানে ভিডিঅ'টো নিজকে চাইছোঁ দেই টপা লাগিছে নেকি ক'ৰবাত বুলি পেলাই সেইকাৰণে চুলিখিনি এনেকৈ আগলৈ লৈ লৈছোঁ কোনোবাই ভাবিব চুলি নাইকিয়া হৈ থাকিলে বুলি পেলাই কি জমনি ন কি ভাৱনাবোৰ আহে এতিয়া বহি আছোঁ ধুনীয়াকৈ ধুনীয়া ঠাণ্ডা হাৱা খাই খাই বহি আছোঁ
পাৰ্টিবিলাক আহেনে নাহে তাকে ৰখি আছোঁ। আহিব বাৰু, নাহা নহয়, আহিলেই দেখিছে আপোনালোকে আহিব আৰু নাম গোৱা পাৰ্টিবিলাকো আহিব বাৰু। যি কি নহওক মানে কি বুলি কয় সৰু কালৰ স্মৃতিবোৰলৈ মানে মনত পৰি যায়, গম পাইনে? আমি যে সৰুতে গাইছিলোঁ ন, মানে হুঁচৰি গাব গ'লে ক'ৰবাত মানে প্ৰথমতে মানে অতিকৈ চেনেহৰ গাই পেলাই মানে এনেকৈ গাওঁ আৰু অলপ গুণগুণাই দিছোঁ দেই, মনত পৰিছে কাৰণে গুণগুণাই দিছোঁ মই আপোনালোকৰ আগত মানে ঐ অতিকৈ চেনেহৰ মুগাৰে মুহুৰা, ঐ তাতো কৈছে নে হৰৈ মাকো, ঐ তাতো কৈছে নেহৰ বহাগৰ বিহুতি, ঐ নাপাতি কেনেকৈ থাকো, ঐ কুঞ্জলতা কপ ফুল ফুলি আছে, ফুলি আছে, নাচনী ভনী ঢুলীয়াই মাতি আছে, অ জানৈ মাতি আছে, নাযাওঁ বুলি নকবা বেয়া পাব, বেয়া পাব, চিৰদিনৰ কাৰণে বিদায় ল'ব, অ জানৈ বিদায় ল'ব, পাহাৰী কপৌফুল নালাগে বহনা, অ মোৰ সোণ বহনা, তোমাৰে নিচিনা বহুতো দেখিছোঁ মাজতেই হেৰাই যোৱা, গৰম উঠিলে বিচি দিলে ভালহে পাব, ভালহে পাব, চিৰদিনৰ কাৰণে বিদায় ল'ব, অ জানৈ বিদায় ল'ব। গানটো চাগে ক'ৰবাত ভুল হৈছে অকণমান চাব, মানে শুনিলে যদি শুনা নাই, কুঞ্জলতা কপৌফুল এবাৰ জানমণিখনত আছিলে, গুঞ্জন দাস দাই মানে অভিনয় কৰিছিলে, এবাৰ চেক কৰি চাব গানটো ক'ৰবাত অকণমান ভুল হৈছে বাৰু। যি কি নহওক সৰু কাললৈ মনত পৰি গ'ল, সেইকাৰণে মানে গাই দিছোঁ আৰু একে এইটো গান একদম আৰু ফুল ফুলিছে বসন্তত, ইমান গাওঁ মানে কি ক'ম আৰু। এতিয়া সেই মানে পোৱালিবিলাক দেখিলে নিজৰ সেই সৰু কালটো মনত পৰি যায়, কিন্তু ক'তনো আৰু ঘূৰি যাব পাৰিম, যোৱা দিনবিলাক গ'লেই, এতিয়া আহি থকা দিনবিলাকক আদৰি ল'ব লাগিব, নতুনকৈ আকৌ মানে আহি থকা দিনবিলাকৰ লগত এডজাষ্ট হ'বলৈ শিকিব লাগিব, নহয় জানো? সেয়াই আৰু জীৱন, আহিছে মানুহ গৈছে মানুহ, কি বুলি কয় এনেকৈ কবিতা এটা আছিল নহয়, পাইছিলোঁ সৰুতে, মানে যোনবিলাকে লিখিছে গানেই হওক বা কবিতা হওক সঁচাকৈ লিখিছে দেই, কিন্তু এইবিলাকৰ এটা এটা প্ৰতিটো মানে শব্দৰে অৰ্থ সঁচাকৈ আছে কিন্তু বাৰু। যি কি নহওক ভিডিঅ'টো কণ্টিনিউ কৰি থাকক আৰু বাকী পাৰ্টি আহে যদি মই দেখাই আছোঁ। ৰাইজ এই পাৰ্টিটো মানে তিৱা নৃত্য নাচিছিলে আৰু নাচোঁতে মানে মই ভইচটো মিউট কৰি দিব লগা হৈছে, মানে গান যিহেতু কপিৰাইট লাগে নহয় জানো, আৰু এইটো ছেকেণ্ড পাৰ্টি মোৰ ষ্টুডেণ্ট আহিছিলে নাচিবৰ কাৰণে, সিহঁতেও ডেক বজাই নাচিছে, গতিকে মই ইয়াতো মই মিউট কৰি দিব লগা হৈছে কাৰণ কপিৰাইটৰ ভয়ত দেই ৰাইজ। বিহু পাৰ্টি আহি গ'ল, দেখালোঁ আপোনালোকক, মানে সিহঁতে বক্সত বজাই নাচিছিলে, কপিৰাইট লাগিবৰ কাৰণে মই মাতকেইটা মিউট কৰি দিছোঁ। আৰু এতিয়া নামৰ পাৰ্টি আহি আছে, আৰু মানে কি বুলি কয় নামৰ পাৰ্টিটো বহুত মানে আমাৰ নিজৰ প্ৰাথমিকৰে হয়, সেইকাৰণে মানে গোটেইবিলাক চিনাকি মানুহ আৰু আহি আছে এতিয়া নামৰ পাৰ্টিটো, মই দেখাই আছোঁ আপোনালোকক নামৰ পাৰ্টিটো, গতিকে ভিডিঅ'টো কণ্টিনিউ কৰি থাকক, স্কিপ কৰি নাযাব। পাৰ্টিটো আহি আছে বাৰু, কিন্তু নামৰ পাৰ্টিটো নোসোমোৱাৰ আগত মানে এটা আকৌ টিকলা টিকলা পোৱালি পাৰ্টি আহিছে, মই দেখাই আছোঁ হুঁচৰি দলটো দেই, মানে টিকলা টিকলা পাৰ্টি আৰু ৰ'ব দেখাই আছোঁ। দিয়া নাচা টিকলা টিকলা পোৱালি, মানে কি বুলি কয় ইমান ভালকৈ গাবলৈ নাজানে, তথাপিও যে ৰঙালী বিহুটো উদযাপন কৰিছে, হুঁচৰি গাবলৈ আহিছে, হাতত ঢোল থকা লৈ পেলাই, দেখি পেলাই ভাল লাগিছে আৰু মানুহটোৱে আশীৰ্বাদ ল'লে যেনিবা। মই নামৰ পাৰ্টিটো আহিছে যিহেতু যা যোগাৰ কৰি আছোঁ, আৰু সেয়াই আৰু দিনটো এতিয়া আধা আধি গ'লেই, নামৰ পাৰ্টি আহি আছে আৰু কেইটা পাৰ্টি আহে তাকে চাওঁ আৰু আপোনালোককো দেখাই আছোঁ, আৰু কি বুলি কয় ভিডিঅ'টোত মৰম দিব বুলি আশা ৰাখিছোঁ। আৰু বহুতে মানে কি বুলি কয় ভিউজটো লাগে, মানে বহুতে চাই চোৱা ভিডিঅ'বিলাক, কিন্তু মানে ছাবস্ক্ৰাইব কৰি থৈ নাযায়, প্লিজ ছাবস্ক্ৰাইবটো কৰি দিব, কাৰণ আপোনালোকৰ সহযোগেৰেহে মই আগবাঢ়িব পাৰিম, গতিকে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিছোঁ। ব'লক কণ্টিনিউ কৰি থাকক। নামৰ পাৰ্টিলৈ ৰখিয়ে আছোঁ ৰখোঁতে এয়া চাওক আন্ধাৰে হ'ব হৈছে, দেখিছেনে? ৰখোঁতে মানে আন্ধাৰে হ'ল, মানে তেখেতসকলে আচলতে বেলেগত গাই আছিলে, সেইকাৰণে এফালৰ পৰা ঘূৰি গ'ল, এপাক মাৰি আহিলেগৈ, এতিয়া আহি আছে বাৰু। এবাৰ তেখেতসকলক কি বুলি কয় নাম গোৱা দেখাওঁ আপোনালোকক, আৰু তাৰপিছত আৰু পাৰ্টি আজি ইমান নায়ো দিয়ক, আৰু মানে বিহুটো মানে যাবলৈ লৈছে যে কিবা মনটো খেমেকা খেমেকা লাগিছে সঁচাকৈ, মানে কিবা এটা বেয়া লাগি আছে মনটো, তথাপিও মানে নামৰ পাৰ্টিটো আহিলে তাতে অলপ ফূৰ্তি ফাৰ্তা কৰোঁ, আপোনালোককো দেখাওঁ বোলো তাকে।
ইমান ধুমধামেৰে মানে ৰঙালী বিহুটো আদৰিছিলোঁ ন ৩-৪ দিনৰ আগৰ মানে ৫-৬ দিনৰ আগৰ পৰা বজাৰ কৰিবলৈ গৈছিলোঁ তাৰপিছত পিঠা পনা বনোৱা পিঠাগুড়ি শুনা হাতত জেতুকা লগোৱা পৰ্যন্ত এতিয়া জেতুকাখিনিও যাবলৈ হ'ল ৰঙালী বিহুটো যাবলৈ হ'ল মানে মনটো কিবা এটা উৰুঙা লাগিছে বেয়া লাগিছে মুকলি বিহু আহি আছে মেলাও আহি আছে তথাপি মানে ৰঙালী বিহুৰ যোনটো আনন্দ সেইটো মানে কিবা নাইকিয়া হ'ব যেন মানে গাটো কিবা মানে মোৰ বলে নাইকিয়া হৈ গৈছে আজি কিবা এটা মানে খেমেকা লাগিছে মোৰ আজি গম পায়নে ৰঙালী বিহুটো যেন বিদায় দিবলৈ মনেই নাই কাৰণ ৰঙালী বিহুটো যাব আকৌ আমাৰ দৈনন্দিন ৰুটিন আৰম্ভ হ'ব কালি পৰা স্কুল আকৌ সেই একেই টিউশ্যন স্কুল বুলি কওঁতেই যাব আৰু নিজৰো পঢ়াৰ লগতে আৰু কালি মই এটা কথা ভাবি আছিলোঁ গম পায় নেকি ৰঙালী বিহুটো ৰঙালী বিহু বুলি কিয় কয় বুলি পেলাই ভাবিছোঁ দেই এতিয়া কিয় কয় মেইন তত্ত্ব মই নাজানো কিন্তু মই যোনটো মানে বিচাৰি পাইছোঁ সেইটো কি জানেনে মানে চাব দেই জেতুকা লগালে হাতখন ৰঙা হয় মানে ধাচনিবিলাকে লগায় চবৰে গুল ঠুগুল মন একে জেতুকা লগাবই লাগে মানে যি হাজাৰ মেহেন্দি লগালেও জেতুকা নিচিনা মানে যোনটো মানে মনত সন্তোষ পোৱা যায় জেতুকা লগাবৰ কাৰণে পাতাত পিচি সেইটো মানে মেহেন্দিয়ে দিব নোৱাৰে আৰু বাকী মানে নাচনীৰ ফুটটো ৰঙা নাচনীৰ লিপষ্টিকো লগাই ৰঙা তাৰপিছত কি বুলি কয় জোনবিৰি ঢোলবিৰি যি নিপিন্ধক গহনা পাতি এভৰিথিং ৰঙা মানে ৰঙাটো থাকেই কাপোৰযোৰ ৰঙা ব্লাউজ ৰঙা নহয়নে আৰু ঢুলীয়াসকলো মানে হাতত এইবিলাক যে মাৰে যে সেইবিলাকো ৰঙা গামোচাখনো আমাৰ ৰঙা ফুল মানে চব ৰঙা সেইকাৰণে ৰঙালী বুলি কয় নেকি বাৰু মানে মোৰ মনত সেইটোৱে আহিছে আপোনালোকৰ মনতনো কি আহিছে জনাব দেই বাকী নাম পাৰ্টি পালেহি আহি অথনিবা কৈ আছোঁ ন নামৰ পাৰ্টি আহিছে কিন্তু এবাৰ সঁচাকৈ আহি পালেহি দেখাই আছোঁ আপোনালোকক গতিকে নামৰ পাৰ্টিৰ লগতে নাচনে কাচনে লগ পাই আছোঁ দেই পাৰ্টি গ'ল মানুহটোৱে মানে অলপহে ক্লিপ ল'বলৈ পালে যোনখিনি সময়ত নাচিছিলোঁ সেইখিনি সময়তে মানুহটো নাইকিয়া হৈ থাকিলে মানে বতাহ জতাবলৈ লগা হ'ল সেইকাৰণে তাৰপিছত কি বুলি কয় এতিয়া নামৰ পাৰ্টি যেনিবা গ'ল এতিয়া আৰু এটা টিকলা পাৰ্টি আহিছে সেইটো পাৰ্টি দেখাই আছোঁ দেই চাব দেই পাৰ্টিটো মানে কি বুলি কয় গান বজাইহে নাচিছে যে সেইকাৰণে মানে বেছি ভিডিঅ' নকৰিলোঁ আৰু মই সেইখিনি মিউট কৰি দিছোঁ বাৰু আপোনালোকে বুজি পাইছে ন আগতেও ইয়াৰ আগত মানে অলপ আগতে যোনকেইটা পাতিছিলে সিহঁতও মিউট কৰি দিছোঁ মই কাৰণ কপিৰাইট লাগে গম পানে ইমান কষ্ট কৰি ভিডিঅ'টো এডিট কৰোঁ লাষ্টত কপিৰাইট লাগি যায় মানে সেইকাৰণে মানে পৰাপক্ষত মিউজিক মই মানে এভইডে কৰা হৈছোঁ আৰু বিশেষকৈ ভিডিঅ'ত লং ভিডিঅ'ত বাৰু যি কি নহওক দিনটো আৰু শেষেই হ'বলৈ হ'ল আৰু বিহুটো যাবলৈ হ'ল বেয়াও লাগিছে একো নাই বাৰু কি বুলি কয় বিদায়টো দিবই লাগিব উপায়টো নাই আকৌ অহা বছৰ লগ পাম আৰু এতিয়া ভিডিঅ'টো মই এইখিনিতে সামৰিবলৈ ওলাইছোঁ এতিয়া বিহু ভিডিঅ' যিহেতু মই বেলেগনো কি দিম সেইকাৰণে মানে কেনেকৈনো মই উদযাপন কৰিলোঁ কি বুলি কয় আমাৰনো গাঁৱত কেনেকৈ ল'ৰা ছোৱালীবিলাকে নাচে সেইটোৱে মই দেখালোঁ নাচবিলাক একেই কিন্তু তথাপিও মানে মন গ'ল ভিডিঅ' বনাই ৰখাবৰ কাৰণে আপোনালোককো মানে দেখাবলৈ মন গ'ল সেইকাৰণে ভিডিঅ' মই কৰিলোঁ মৰম দিওঁ বুলি আশা ৰাখিছোঁ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু কমেণ্ট কৰিব নাপাহৰিব লগ পাম অন্য এটা ভিডিঅ'ত নতুন এটা দিনৰ নতুন এটা ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে সকলো কুশলে থাকক বাই বাই